ফেট হওঁতে আৰু টাইম নালাগে, সেইকাৰণে আজি কমাই মিঠা তেতেলী। আসসালামু আলাইকুম ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দোৱাত আমি খুবেই ভালে আছোঁ। মই মোৰ আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া মানে ৰাতিপুৱা আমি ব্ৰেকফাষ্ট কৰি কিনে অকণমান বহিলোঁ মই, আৰু ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। ভাজি বনাম, ইয়াৰ কাৰণে কাটি লৈছোঁ তিতা কেৰেলা, আৰু তিতা কেৰেলাৰ লগত এইবিলাক সৰু সৰু আলু ধুই লৈছোঁ। ধুই লৈ পেলাই কাটি ল'ম। তিতা কেৰেলা আৰু সৰু আলু ভাজি বনাম, সেইকাৰণে মই ভালদৰে ধুই লৈছোঁ। এয়া আলুবিলাক ধুই লৈছোঁ, এতিয়া কাটি লওঁ। কাটা হৈ গ'ল, এতিয়া আকৌ ধুই ল'ম। চাফা হৈ গ'ল, এতিয়া মানে ধুই উঠাই ল'ম। এয়া কেঁচা জলকীয়া তিনিটা কাটি লৈছোঁ, পিঁয়াজ এটা আৰু আলু, আৰু এয়া দেখিবলৈ পাইছে তিতা কেৰেলা ধুই ভালদৰে পৰিষ্কাৰ কৰি লৈছোঁ। এতিয়া মই এইখিনি ভাজি ল'ম। এইফালে কেৰাহী আৰু দালি বহাই দিছোঁ। আজি এনেকুৱা সুধা ভাতেই খাম, মাজে মাজে খাব লাগে। আৰু অকণমান চিকেন আছে, সেইখিনি বাৰু মই খাম, যিহেতু হাজবেণ্ডে চিকেন নাখায়। আৰু ইয়াত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দি দিম। তেলখিনি গৰম হৈ গৈছে, এতিয়া মই পিঁয়াজ দিছোঁ আৰু কেঁচা জলকীয়া দি দিছোঁ। এয়া পিঁয়াজখিনি ভজা হৈ গৈছে, এতিয়া মই আলু আৰু তিতা কেৰেলা দি দিছোঁ। এতিয়া ইয়াতে নিমখ দি দিছোঁ আৰু হালধি গুড়ি দি দিছোঁ। মই তিতা কেৰেলা যদি ছিংগেল ভাজোঁ তেনেহ'লে মই হালধি গুড়ি নিদিওঁ, কিন্তু আলু দিছোঁ যিহেতু হালধি গুড়ি দিব লাগিব। আৰু ইয়াতে অকণমান জলকীয়া গুড়ি দিছোঁ, বেছি দিয়া নাই। গেছৰ ফ্লেমটো কমাই দি পেলাই লাহে লাহে হ'বলৈ দিম। এয়া ভজা প্ৰায় হৈ আহিছে, আৰু অকণমান টাইম হ'বলৈ দিব লাগিব। আৰু ইয়াতে মই এতিয়া ধনিয়া গুড়ি আৰু জিৰা গুড়ি অকণমান দি দিম। এয়া তেলৰ পৰিমাণ বেছি দিয়া নাই, অকণমান কম তেলতে ভাজি আছোঁ। যোৱাকালিও ভাজিছিলোঁ, মানে তেলৰ পৰিমাণ বহুত বেছি হৈছিলে। তো হাজবেণ্ডে ক'লে যে এনেকুৱা তেল খালে মানে ফেট হওঁতে আৰু টাইম নালাগে, সেইকাৰণে আজি কমাই দিছোঁ। এয়া ভাজিখিনি ৰেডি হৈ গৈছে, দেখিবলৈ পাইছে। এতিয়া মই বন্ধ কৰি দিম। আম্মাই মানে মানুহ পঠাই দিছে, পিঠা পঠিয়াই দিছে। ইয়াত ভিতৰত নাৰিকল পিঠা, সেইখিনি মানে খালোঁ এটা দুটা। এইটো তেতেলী যোৱাকালি আনিছে, এইটো মিঠা তেতেলী হয়। আপোনালোকে খাইছেনে বাৰু? মই আগতে দুবাৰমান খাইছিলোঁ, আৰু এইবাৰো আনিলোঁ। এয়া খাবলৈ ভালে লাগে মিঠা তেতেলী। এয়া এৰাই পেলাই খাই আছোঁ। মই কি ক'ম আপোনালোকক, চাওক, বেবী ক্ৰীম লগাই পেলাই, মানে বেবী ক্ৰীম তাৰ আব্বা অলপ আগত আনিছে। এইটো আনি পেলাই
আধাৰ বেছি শেষ কৰিছে মানে ইভিনিং টাইম ভাবিলোঁ চাফিলক লৈ অকণমান ফুৰি আহোঁ, সেইকাৰণে সেইটো মানে গৈ আছোঁ। আৰু ৰাস্তাত দেখা পালোঁ, মানে সদায় দেখা পাওঁ টাৰ্কি চৰাই এইবিলাক দুটা। আপোনালোকে দেখিছেনে নাই গম নাপাওঁ, সেইকাৰণে মই ভিডিঅ'টো কৰি দিলোঁ আপোনালোকে যাতে দেখিব পাৰে। তাৰ পৰা আহি এতিয়া ৰাতি কি ক'ম 10:30 হৈ গৈছে। মই ঘড়ীটো জুম কৰি দেখুৱাইছোঁ আৰু 10টা মানে 35 হৈছে, কিন্তু আসসালামু আলাইকুম ফ্ৰেণ্ডছ ক'বা কোৱা তুমি যে টোপনি অহা নাই সেইটো কোৱা মই টোপনি অহা নাই আজি কোৱা কোৱা আজি ৰাতি মই এনেকৈ থাকিম মই টোপনি নাহোঁ আজি তুমি বুক পঢ়া টোপনি নাহি কিয় বা বহুত দুষ্টামি কৰি আছে, মানে ৰাতি টোপনি আহিব নোখোজে। চ' ভিডিঅ'টো আৰু এতিয়া আৰু শেষ কৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, থেংক ইউ।